হৰি এবেলা কিহৰ অসভ্যালি আপোনাৰ কিহৰ অসভ্যালি কথা বিএছএফৰ কোনজনী গাৰ্লফ্ৰেণ্ড আপুনি দেখুৱাই দিব পাৰিব তোমাৰ ওচৰত ফটো নাই ফটোৰ কথা নকব একদম এই মাত্ৰ ফোন কৰি উঠিছো বিএছএফে শপত খাইছে মোৰ শপত খাইছে ছোৱালীৰ শপত খাইছে কোনো গাৰ্লফ্ৰেণ্ড নাই বুলি এবিলাক বদনামলিয়ে ফুৰিছে কিয় বদনামলিয়ে ফুৰিছে এবিলাক কাপোৰ এছাৰ দি এছাৰি পেলাম কিন্তু কৈছো হলে এই কাক কাপোৰ এছাৰ দি আছাৰ কাক কাপোৰ এছাৰ দি আছাৰ তোৰ গিৰিয়াৰৰ গাৰ্লফ্ৰেণ্ডে আছে নে বয়ফ্ৰেণ্ডে আছে মই কেনেকে জানিম আৰে কি ভাবা লাগি চাই আছে কক কিয় বদনামলিয়ে ফুৰিছে মই লোৱা নাই ৰাকেশেহে মোক কৈছে অ তাৰ মানে সি ফাঁকি দিলে ন নিজে 4 জনীমান গোটাই লওক হৰা চেলেঞ্জ নকৰিবা আকৌ দেই ইলিকি মাৰি দিলে 4-5 জনী গোট খুৱাই দিয়া মানুহ মই সালাম আলাইকুম ভাইজান কি হ'ল হে চাপা কি হ'ল ক পইচা কিবা এটা গোন্ধ পাইছে কি এখন এবাৰ গুণি চাকচোন কিয় গোন্ধিব লাগে কেনেকুৱা গুণ আছে এবাৰ গুণি চাকচোন আৰু নকৈছে এই দিয়কচোন উঠ আজি মোৰ যিটো হৈছে তোক উঠিব দিছো নাই মই আজি আপুনি মোৰ কথা শুনিবই লাগিছে চা কি কথা শুনিব লাগে তোৰ বাইলক দিছে কৈছে মোৰ লুংগিখন গুণাইছে মোৰ ঠেং কাটি দিছে সেইকাৰণে আপোনাক গুণিবলৈ দিছো এতিয়া মই তোৰ লুংগি গুনিম আপুনি আমাৰ সবাই দা আছে আপুনি যদি কৈছে লুঙিখন নুগুণাইছে তেতিয়াহ'লে লুঙিখন নুগুণাইছে আপুনি যদি কৈছে লুঙি গুণাইছে তেতিয়াহ'লে কিহৰ কাৰণে গুণাইছে চা ঐ কালিৰ পৰা যদি তোক লুংগি পিন্ধা দেখো চাবি ক'ত গুলিয়াম মই 10 টকাত পিকি হোৱা ল'ৰা চা লুঙি নিপিন্ধি মই কি পিন্ধিছো কি হৈছে তোৰ আল্লাহ কসম লাগি আছে বুচা লাগি আছে মই হায়দৰাবাদতহে থাকতাহে কালিহে আছাহে বাহ হিন্দী একেবাৰে লাগিয়ে আহিছে কোৱাচোন হায়দৰাবাদখন বেছি ভাল লাগিল নে অসম বেছি ভাল লাগে হায়দৰাবাদতটো বেছি মচিহে কিন্তু তাত থাকিলে আপোনালোক বেছি মনলৈ আছাহে চা কিয় গৈছিলা হায়দৰাবাদ আমাৰ যে বাবুলালৰ মাকৰ অসুখ হৈছিলে চা বাবুলালে আকৌ হায়দৰাবাদতহে চাকৰি কৰে কি চাকৰি কৰে মাল্টি মেচেলা মেচেল কোম্পানী এক চৰত কাণ ফালি যাব তোৰ এনেও বেয়া দিন আহি আছে খাও দিছ হাও দিয়া নাই এনেও বেয়া দিন আহি আছে তোৰ শগুনৰ হাওত ট্ৰেক্টৰ বেয়া নহয় কম ঐ মূৰ্খ শগুনৰ হাৱত বুঢ়া গৰু নমৰে এতিয়া মানুহ ক'ত বুঢ়া গৰু আছে চব গৰু বেচিবলৈ চব ট্ৰেক্টৰ কিনিছে তই যুক্তি নিদিবিচোন তোৰ এনেও বেয়া দিন আহি আছে এই বেয়া দিন পিছত আহিছে আগতে মোক সকাম আহি আছে কিন্তু প্ৰত্যেক বাকুইছে চবকে সকামলৈ মাতিছে কিন্তু তোক নামাতিছে এ তোৰ দোকানত নাখালেও মোৰ পেট ভৰি আছে আইটেম শুনি যা কি আছে এই একো আইটেম নুশুনো তোৰ বেয়া দিন আহি আছে খাও দিবলৈ আহিছে